নমস্কাৰ বন্ধুসকল, ৱেলকাম টু আছাম ব্লগ চেনেল। মই মৃদুল ডেকা সকলোকে স্বাগতম জনালোঁ মোৰ চেনেললৈকে। আৰু লগতে আজি বৰ্তমান মই উঠিলোঁ, এতিয়া গা চা ধুব যাম। লগতে আজি মই যাব ওলাইছোঁ জয় জগন্নাথ। গতিকে আমি জগন্নাথ মন্দিৰলৈ যাম, মোৰ লগত কংকন যাব। লগতে আপোনালোকে চাই যাব জগন্নাথ মন্দিৰ কেনেকুৱা, মই দেখাব চেষ্টা কৰিম আপোনালোকক খুব ধুনীয়াকৈ। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, খুব ধুনীয়াকৈ চাই থাকক একদম শেষলৈ। খুব ধুনীয়াকৈ ঘৰত বহি খুব ধুনীয়াকৈ মূৰ্তি দৰ্শন কৰক। জয় জগন্নাথ। এতিয়া মই গা ধুব লাগে তাড়াতাড়ি আৰু যাব লাগে। এতিয়া টাইম হ'ল 6টা বাজিলে। মই একচুৱেলি 5টা বজাতে উঠিলোঁ, অলপ প্ৰেক্টিচ কৰিলোঁ, কিবা পুচাপ মাৰিলোঁ। যিহেতু আমি জিম মাৰোঁ তাৰ কাৰণে অলপ এতিয়া কমি গ'লোঁ। তাৰ কাৰণে অলপ প্ৰেক্টিচ কৰিলোঁ, ৱাৰ্মআপবিলাক কৰিলোঁ। খুব ধুনীয়া লাগিল বডিটো। এতিয়া গা ধুম আৰু মই য'ত আছোঁ এইটো ৰুম হয়, আপোনালোকে দেখিছে মোৰ ৰুমটো। আৰু মই এতিয়া বাহিৰলৈ যাম, বেলকনি আছে, বহুত ৰ'দ হয়। এতিয়া খুব ধুনীয়া ৰ'দ দিছে, আপোনালোকে চাইছে চব চাইডে চব আছে। আমি দেখিব আছোঁ বিল্ডিংটোৰ নাম হৈছে প্ৰভাৱতী। ভাল ইমান নহয়, কষ্টলি ইমান এটা নহয়। 1000কে এদিনত লৈছোঁ, অফাৰত দিছিলে 3 দিন আছিলোঁ আমি, তাৰ কাৰণে 1000। বাকী ইয়াতে ওচৰতে ATM আছে, বাকী দোকান চোকান আছে, খোৱা হোটেলো আছে ধুনীয়া। আৰু ইমান এটা দাম নহয় খোৱা বস্তু থকা, যিহেতু পুৰীত খুব ভালে প্ৰাইচবিলাক। গতিকে বলক আমি ওলাই যাম চিধাই। গতিকে জয় জগন্নাথক দৰ্শন কৰিবই লাগিব। পুৰীত আহিছোঁ যদিকে জগন্নাথটো মেইন, আমি জগন্নাথৰ উদ্দেশ্যলৈ আহিছোঁ নহয় জানো। গতিকে বলক আমি গৈ থাকোঁ জগন্নাথ দৰ্শন কৰিবলৈ। গা চা ধুও, জল্দি ওলাব লাগে। গতিকে আমাৰ ওলোৱা কমপ্লিট ৰেডি হ'ল, আমি গৈ আছোঁ এতিয়া। তালাটো লৈ আহিবি গংগা, তালাটো আছিলে তাতে পাইছা বন্ধু আছে তো, তালাটো ভালকৈ মাৰি দিব লাগে। কেমেৰা আছে যিহেতু কিন্তু আমাৰ যে গ্ৰিল থাকে, ইয়াতে গ্ৰিল নাথাকে, ডাবুল গ্লাছ হয়, কিবা ডাবুল গ্লাছৰ চিষ্টেম দিয়া আছে, ভাল লাগে। আমি 2.1 নম্বৰত আছোঁ। আহিল জগন্নাথ মন্দিৰত গৈ আছোঁ। জগন্নাথ মন্দিৰ বামে আৰু বেছি দূৰ নাই, বেৰিকেড লগা আছে, খোজকাঢ়ি যাব লাগে। এইটো দেখিছে ন মন্দিৰটো, এইটো জগন্নাথ মন্দিৰ। প্ৰভু জগন্নাথৰ চৰণত ইয়াতে হাজাৰ ভক্ত আহে। যাই আছোঁ খোজকাঢ়ি। বৰ্তমান মই জগন্নাথ মন্দিৰৰ গেটত আছোঁ। আমি ইয়াতে মোবাইল ভিতৰত সোমাব নিদিয়ে, আমি মোবাইলটো বাহিৰত থৈ যাব লাগিব, থৈ যাই পেলাই ধুনীয়াকৈ সোমাব লাগিব। গতিকে ইয়াতে যিহেতু ভিতৰত মোবাইল কেমেৰা একো নিব নিদিয়ে, সেইকাৰণে বাহিৰৰ পৰাই ভিডিঅ' কৰি দেখাইছোঁ। পিছফালটো জুম কৰি দেখাই আছোঁ আপোনালোকক চাই থাকক। এইটো দেখা পাইছেনে জগন্নাথ মন্দিৰ। এইটো বেৰিকেড লগা আছে, আমি বেৰিকেডৰ বাহিৰৰ পৰাই ভিডিঅ' কৰিছোঁ মই।
জগন্নাথ মন্দিৰ এইটো ইয়াতে আপোনালোকে লাইন আছে লাইন পাতিব লাগে লাইন পাতি এনেকৈ লাইন পাতি ভিতৰত যাব লাগে এইখন মেইন গেট এই গেটেদি সোমাব লাগে এনেকৈ মন্দিৰত যায় মন্দিৰত দৰ্শন বৰ বেছি টাইম নহয় 2 মিনিটমান টাইম দৰ্শন কৰিব সুবিধা পায় বহুত মানুহৰ ভিৰ ন সেইকাৰণে ইমান টাইম দিব নোৱাৰে 1 মিনিট 2 মিনিট সেইখিনি টাইমতে আপুনি দৰ্শন কৰিব লাগিব মন্দিৰৰ বাহিৰত আপুনি অলপ জিৰণি ল'ব পাৰে